হেল্ল' ভিউৱাৰ্ছ, নিশ্চয় তোমাৰ ভালে আছে। আজি মই দশম শ্ৰেণী বিজ্ঞানৰ দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিবলৈ গৈছোঁ, কিন্তু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা পৰীক্ষাত প্ৰায় আহি থাকে। এইটো SLC 15ত আহিছে। এনেকুৱা কুৱেশ্যন পৰীক্ষাত যে নাহিব মানে নাই, এইবাৰো আহিব পাৰে, বুজিলানে? গতিকে আমি এনেকুৱা কুৱেশ্যনবোৰ জানি থোৱাটো অতি দৰকাৰী। মানে নাই, টেষ্ট পৰীক্ষাত হওক নতুবা SLC ফাইনেল ইয়েৰ হওক, আমাৰ কি হয় সেই পৰীক্ষাবিলাক প্ৰায় আহি থাকে, বুজিলানে? আমি এনেকুৱা অংক যদি বুজি নাপাওঁ নহয়, আমি তেতিয়া কৰিবলৈ নোৱাৰিম, বুজি পাইছানে? আমি 100 ভিতৰত 100 পোৱাটো বৰ সহজ নহ'ব মানে। এতিয়া সেইটোৱে কোৱা, আমি এই কুৱেশ্যনটো বুজাটো অতি দৰকাৰী। এইটো SLC 15 আহি গৈছে দেই। এটা কৈছে আমাক কিতাপৰ টেষ্ট পেপাৰৰ পৰা লৈছোঁ, মই এখন টেষ্ট পেপাৰ টেষ্ট পেপাৰৰ পৰা কুৱেশ্যনটো লৈছোঁ। SLC 15 আহি গৈছে। গতিকে এটা ফিগাৰ দিয়া আছিলে, ফিগাৰটো মানে পেপাৰতে দিয়া আছে এইভাগে। এতিয়া চোৱা, এইটো R1 R2 R3 R4 হৈ গ'ল। সিহঁতৰ বটনি 4টা ৰোধক দিয়া আছে। R1 হ'ল 7 Ω, R2 10 Ω, R3 30 Ω আৰু R4 হ'ল কি 5 Ω। আৰু বেটেৰীটো কিমান? 12 ভল্ট বেটেৰী এটাৰ লগত সংযোগ কৰা হৈছে। তেনেহ'লে 1 নম্বৰ কুৱেশ্যনটো কৈছে কি বটনিৰ মুঠ ৰোধ উলিওৱা, মুঠ ৰোধ মানে ৰেজিষ্টেঞ্চ উলিয়াবলৈ কৈছে, আৰু বটনিৰ মুঠ প্ৰবাহ উলিয়াবলৈ কৈছে, বুজি পাইছানে? তেতিয়াহ'লে আমি প্ৰথমতে কৰি ল'ম বটনিৰ মুঠ ৰোধ। এটা বটনিৰ মুঠ ৰোধ উলিয়াবলৈ যাওঁতে আমি দেখিলোঁ কি বটনটো চাম ভালকৈ। বটনটো কেনেকৈ ৰোধসমূহ সজ্জিত কৰা আছে দেখি পালোঁ কি R1 এইফালে এনেকৈ গৈ আছে এটা কাৰ চিন আছে দেই, সদায় এইবোৰ হ'ব। এতিয়া চোৱা কি দেখিলোঁ, R1টো অকলশৰীয়াকৈ আছে, কিন্তু R2 R3 R4 কি আছে, এই গোটেইকেইটা কি হৈছে দেখিছোঁ। কানেকশ্যনটো চোৱা, এই কানেকশ্যনটো চোৱা, এইডাল আহি ক'ত কানেকশ্যন হৈছে, একেটা বিন্দুত কানেক্ট হৈছেনে? অঁ, এইডাল আহি ক'ত কানেকশ্যন ইয়াত হৈছে, এইডাল আহি এটা মানে এতিয়া পজিটিভ ছাইডটো কি, পজিটিভ ছাইডটো প্ৰত্যেকৰে পজিটিভটো একেটা বিন্দুতে কানেক্ট হৈছে। আকৌ ইয়াৰ নিগেটিভ ছাইডটো চোৱা, গোটেই নিগেটিভ ছাইডটো একেটা বিন্দুতে কানেক্ট হৈছে। তেনেহ'লে এনেধৰণৰ সজ্জাক কোৱা হয় কি সমান্তৰাল সজ্জা। এতিয়া সমান্তৰাল সজ্জাৰ কাৰণে সমান্তৰাল সজ্জা কি হ'ব, প্ৰত্যেকৰে পজিটিভ পাৰ্টটো এটা বিন্দুত আৰু নিগেটিভ পাৰ্টটো কি এটা বিন্দুত কানেক্ট হ'ব। তেনেধৰণৰ সজ্জাক কোৱা হয় কি সমান্তৰাল সজ্জা। সমান্তৰাল সজ্জা এনেকৈ বিচাৰিব পাৰি, চোৱা ইয়াৰ পৰা কাৰেণ্ট গৈছে হয়নে, কাৰেণ্ট গৈছে। যদি মই এইডাল মই বিচ্ছিন্ন কৰি দিওঁ, কি কৰি দিওঁ বিচ্ছিন্ন, এইকেইডাল মই যদি কাটি দিলোঁ, তেতিয়াহ'লে কি এই মাজতে কাৰেণ্ট যাবনে? চোৱা, এই R4 মাজতে কাৰেণ্ট যাবনে? যাব। R4 কানেক্ট হৈছে নাই, নিগেটিভৰ কানেক্ট হৈছে নাই, R4 মাজতো কাৰেণ্ট গ'ল। বা মই এই R4 কাটি দিলোঁ, বা এইকেইটাৰ মাজতে কাৰেণ্ট নাযাব নেকি? এই R2 আৰু R3 মাজতো কাৰেণ্ট যাব। বা R3 কাটি দিলেও কি R2 আৰু R3 মাজত R4 মাজতো কাৰেণ্ট যাব নাযায়? তেতিয়াহ'লে সমান্তৰাল সজ্জা কাক বোলে? আমি ঘৰুৱা বটনিবিলাক সদায় সমান্তৰাল সজ্জা। সমান্তৰাল সজ্জা এনেকুৱা এটা সজ্জা যি সজ্জাত আমি কি কৰে, কোনো এটা ৰোধক বেয়া হ'লেও বাকীকেইটা ৰোধকে মাজেদি কাৰেণ্ট গৈ থাকিব। কিন্তু শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত যদি মই এইটো শ্ৰেণীবদ্ধ সজ্জাত আছে, চোৱা এই তিনিটা সমান্তৰাল সজ্জাত, আৰু এইটো হ'ল শ্ৰেণীবদ্ধ। ইয়াত যদি মই বিচ্ছিন্ন কৰি দিওঁ, এই ইয়ালৈও নাযাব কাৰেণ্ট আৰু R1ৰ মাজতেও কাৰেণ্ট নাযাব, কাৰণ ইয়াতে গোটেই বটনটো ছিগি থাকিলে নাই। গতিকে কি বুজিলা, ইয়াত R1টো কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে, কিন্তু R2 R3 R4 সমান্তৰাল সজ্জাত আছে। তেনেহ'লে ক'ত বেছিকৈ আছে? সমান্তৰাল সজ্জাটো বেছিকৈ ৰোধকসমূহ লাগি আছে। গতিকে আমি যিটো বেছিকৈ আছে সেইটো কামটো আগতে কৰিম, বুজি পালা নহয়? যিটো বেছিকৈ আছে ৰোধকসমূহ সেইটো সজ্জাত আমি তাৰ কামটো আগতীয়াকৈ কৰিম। নেক্সট যিটো টোটেল ওলাব সেই টোটেলটো কাৰ লগত কৰিম, এই R1ৰ লগত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি আমি মুঠ ৰোধ উলিয়াম, বুজি পালা নাই? এতিয়া আমি কি কৰোঁ হ'বনে? এতিয়া চোৱা, দিয়া আছে কি R1 কিমান 7 Ω, R2 কিমান 10 Ω, R3 কিমান 30 Ω, আৰু R4 কিমান 5 Ω। ইয়াত কি বটনটো চাব দেই, বটনিত কি বটনিতে দিয়া আছে হয়নে? বটনিত কি R2 R3 R4 কি আছে, R2 R3 R4 কি সজ্জাত আছে? সমান্তৰাল সজ্জাত আছে। কি আছে? সমান্তৰাল সজ্জাত আছে হয়নে? এটাকে কি হ'ব, এটাকে বটনিৰ, এটাকে কি সমতুল্য ৰোধ। এটাকে এই তিনিটাৰ কি উলিয়াম সমতুল্য ৰোধ উলিয়াম। কি উলিয়াম? সমতুল্য ৰোধ। সদায় সমান্তৰাল সজ্জাৰ কাৰণে সূত্ৰটো কি আছিলে? 1/RP। কি 1/RP? চ' 1/RP ইকুৱেল কি হ'ব তেতিয়াহ'লে 1/RP
R2 নহয় জানো R2 R3 R4 1/R2 প্লাছ কি 1/R3 প্লাছ কি 1/R4 তো লখাগু লোৱা 1 কি হ'ব RP ইকুৱেল কি হ'ব 1/R2 মান কি আছিলে R2 মান আছে 10 Ohm 30 Ohm 40 Ohm কি আছে 10 Ohm R3 মান কিমান 30 Ohm আৰু ইয়াৰ মান কিমান 5 Ohm চলো এলচিয়াম লোৱা 1/RP ইকুৱেল কি হ'ব কোৱা গোটেইটা লখাগু কি হ'ব 30 30 আৰু 5 লখাগু কি 30 আমি জানোৱে যদি আমি হৰণ কৰিলে কি হ'ব 30 লখাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে আটাইতকৈ সৰুটো সাধাৰণ মানে কমন গুণিতক মানে কি পূৰণফল তেতিয়ালে গোটেই কিটাৰে আটাইতকৈ সৰু পূৰণফলটো কি 30 নহয় জানো এতিয়া 10 30 কেবা গ'ল 10 30 তিনিবাৰ গ'ল 10 30 সংখ্যা তিনিবাৰ যাব 3 লগত 1 কৰিলে 3 গ'ল 3 30 30 কেবা গ'ল এবাৰ গ'ল 5 30 কেবা গ'ল 6 গ'ল 6 গুণ 6 বুজি পালো নে তাৰপিছত আমি ইয়াতে কৰিছোঁ দেই তেতিয়ালে 1 কি হ'ব 1/RP ইকুৱেল কি হ'ব লখাগু ল'লো 30 হ'ল আৰু 3 1 কিমান 4 6 4 কিমান 10 হ'বনে চোৱা হওঁ 6 9 1 10 তেতিয়াহ'লে কি হ'ব 0 0 কেঞ্চেল হ'ব তেতিয়াহ'লে আটাইকে RP ইকুৱেল কি ওলালে উল্টি আহিলে কি হ'ব 3 Ohm RP ইকুৱেল কি ওলালে 3 Ohm এতিয়া চোৱা এই তিনিটাৰ মাজত মুঠ ৰুটটো হ'ল কিমান 3 Ohm এই তিনিটাৰ ভিতৰত কিমান 3 Ohm আকৌ কি আছে শেষ নাই নহয় বটনীটোৰ মুঠ নাই ৰূপ নাহিলেও নহয় বটনীৰ মুঠ ৰুট কি 1 নম্বৰটো কৰিলে আকৌ এই R1টো আছে নাই R1টো আকৌ কি কৰিবলৈ এতিয়া R1 আৰু এই টোটেলটো এই গোটেইটো এইটো কৰি মই গোটেইটোকে ধৰিলোঁ কি RP এতিয়া সেই RP আৰু R1 কি সজ্জাত আছে কি সজ্জাত এক বিচ্ছিন্ন কৰি দিলে কি RP লমা কাৰেণ্ট নাযায় গতিকে কি সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে হ'লনে আমি এতিয়া লিখোঁ কি হ'ব এতিয়া চোৱাচোন আমি এটা মোহাৰো দেই এতিয়া চোৱা কি আছে আকৌ কি RP হয় নাই RP আৰু কি R1 নহয় জানো RP আৰু R1 কি সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে হয় নাই এটাকে বটনী এতিয়া 1 নম্বৰটো কৰিম দেই এটা বটনীৰ কি মুঠ ৰুট এতিয়া কি বটনীৰ মুঠ ৰুট এতিয়া ওলালে না গোটেই তিনিটা ওলালে নাই বটনীৰ RT বুলি কওঁ কি বুলি RT না R টোটেল বটনীৰ মুঠ ৰুট হ'বনে টোটেল T ফৰ টোটেল এতিয়া কি হ'ব শ্ৰেণীবদ্ধ সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জা হ'লে কি হ'ব ডাইৰেক্ট ফৰ্মুলা RP প্লাছ কি RP মান কি ওলালে 3 Ohm R1 মান কি আছিলে 7 Ohm কিমান 7 Ohm কিলা হাতে তিনিয়ে কিমান 10 Ohm তাৰ বটনীৰ মুঠ ৰুট কিমান 10 Ohm তে বুজি পালোঁনে তেতিয়াহ'লে আমি ইয়াৰ পৰা এইটোও বুজি পালোঁ যে বটনীটোত যদি শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু সমান্তৰালো সজ্জা আছে তেনেহ'লে যিখিনি ডাটা বেছিকৈ সংযোগ হৈ থাকিব যিটো সজ্জাত মানে বেছিকৈ ৰুট সংযোগ হৈ থাকিব সেই ৰোধকৰ কামটো আগতে কৰে তাৰ ইয়াত বেছিকৈ সমান্তৰাল সজ্জা সংযোগ হৈ আছিলে গতিকে R2 R3 R4 কামটো আমি আগতীয়াকৈ কৰিলোঁ কৰাৰ পিছত কি ওলালে 3 Ohm ওলালে সেই 3 Ohmটো কাৰ লগত সজ্জা হৈছে R1 লগত কি হৈছে শ্ৰেণীবদ্ধ সজ্জাত হৈ আছে গতিকে আমি শ্ৰেণীবদ্ধ সজ্জাৰ কামটো আমি পিছত কৰিম শ্ৰেণীবদ্ধ সজ্জাৰ কাৰণে ডাইৰেক্ট ফৰ্মুলাটো নহয় জানো 3 Ohm প্লাছ 7 শ্ৰেণীবদ্ধৰ কাৰণে থিয়কে আৰু সমান্তৰালৰ কাৰণে 1 লিখে সেইটোৱে মানে মূল ডিফাৰেঞ্চ তো কি হ'ল টোটেলটো ওলাল 10 Ohm তেতিয়াহ'লে 1 নম্বৰটো আমাৰ শেষ এইটো কি হ'ল এনচাৰটো আমাক শেষ 2 নম্বৰটো কৰোঁ 2 নম্বৰটো কি কৈছে 2 নম্বৰটো কৈছে আমাক কি বটনীৰ মুঠ প্ৰবাহ নিৰ্ণয় কৰা মুঠ প্ৰবাহ মানে এতিয়া জানিলোঁ তেতিয়াহ'লে দিয়া আছে কি 2 নম্বৰটো কৰোঁ কি বটনীৰ বিভৱ ভেদ কিমান বটনীৰ বিভৱ ভেদ কি ভি কিমান 12 কিমান 12 আৰু বটনীৰ মুঠ ৰুট পালোঁ নহয় বটনীৰ মুঠ ৰুট RT আছিলে ন RT ইকুৱেল কি ওলালে 10 Ohm এটাকে কি বটনী প্ৰবাহ লাগে বটনী প্ৰবাহ কি I হৈছে হয় নহয় I ইকুৱেল কি হ'ব জানো নহয় V ইকুৱেল V/R হ'ব যিহেতু কি ওমৰ সূত্ৰ অনুসৰি কি আছিলে
ভি ইকুৱেল আই আৰ আছে উমৰ সূত্ৰটো আছিলে কি ভি ইকুৱেল আই আৰ আমাক লাগে কি আইৰ লগত আৰ কি হৈ আছে আইৰ লগত আৰ পূৰণ হৈ আছে এইফালে কি হ'ব ভি পূৰণ হ'লে এইফালে হয় নহ'ব জানো তে আই ইকুৱেল কি ভি বাই আৰ বুজি পালোঁনে ভি মান কি 12 ভল্ট আৰু আৰ টি মান কি আছিল 10 আছিলে প্ৰবাহৰ একক কি এম্পিয়াৰ প্ৰবাহৰ একক কি এম্পিয়াৰ তাত 10 বাৰ সং কৰিলে কি হ'ব এনচাৰটো 1.2 এম্পিয়াৰ কাৰণ এটা শূন্য আছে এটা দশমিক 1.2 এম্পিয়াৰ হ'ল কি গোটেই বৰ্তনীটোৰ প্ৰবাহ তো বুজি পালোঁ হ'ব তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যদি নতুনকৈ আহিছা আৰু নেক্সট ভিডিঅ'টো কৰোঁ নেক্সট অংকটো কৰোঁ আজি অকল শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ ৰিলেটেড অংক কৰিম হ'বনে নেক্সটটো চোৱা আমি এতিয়া নেক্সটটো কৰিবলৈ গৈছোঁ নেক্সট কুৱেশ্যনটো কৈছে কি এই বৰ্তনী চিত্ৰটো চাই লওক বৰ্তনী চিত্ৰটো এইটো দেখিছেনে কেনেকুৱাকৈ দেখিছা যদি R1 6 ওম R2 3 ওম R3 12 ওম R4 6 ওম R5 5 ওম ৰোধক কেইটা 12 ভল্ট বেটাৰী এটাৰ লগত সংযোগ কৰিলে বৰ্তনীৰ মুঠ ৰোধ আৰু মুঠ প্ৰবাহ নিৰ্ণয় কৰা তুলিবলৈ কৈছে আমাক বৰ্তনীটোৰ যিটো বৰ্তনী চিত্ৰ দেখিছা ইয়াৰ বৰ্তনীৰ মুঠ ৰোধ মানে গোটেই বৰ্তনীটোৱে কিমান বাধা দিছে বুজি পালা ৰোধ মানে কি বাধা কাক বাধা দিব প্ৰবাহক বাধা দিব হয় নহয় মুঠ বাধা আৰু 2 নম্বৰত কৈছে কি মুঠ প্ৰবাহ নিৰ্ণয় কৰা এতিয়া চোৱা মুঠ ৰোধ তাৰ মুঠ ৰোধ উলিয়াবলৈ যাওঁতে আমি দেখিব লাগিব কি প্ৰথমতে ৰোধকসমূহ কেনেদৰে আছে ইয়াত চোৱা তোমালোকে এইবিলাক কেনেকৈ আছে ভালকৈ মন দিবা দেই এতিয়া কি হ'ব R1 R2 কি সজ্জাত আছে R1 আৰু R2 সদায় কি সজ্জাত আছে চব শ্ৰেণীবদ্ধ সজ্জাত আছে চেইন এডালেই নহয় জানো বেকা হৈ থাকিব পাৰে কিন্তু এনেকুৱাই নহয় জানো এনেকৈ এইটো হ'ল R1 ইয়াক এই বেকাডাল যদি মই পোন কৰি দিওঁ তেনেকুৱাই নহ'ব জানো বেকাডালত পোন কৰিলে কি হ'ব R1 আৰু R2 কি সজ্জাত আছে কি সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে কাৰণ ইয়াক যদি মই বিচ্ছিন্ন কৰি দিওঁ এই দুটাৰ মাজত কাৰেণ্ট যাব জানো নাযায় গতিকে R1 আৰু R2 শ্ৰেণীবদ্ধ সজ্জাত একেদৰে R4 আৰু R5 কি সজ্জাত আছে এইটো R4 মই বেকা হৈ আছে ন পোন কৰিলে কি পোন নহ'ব জানো এইটো হ'ল R4 আৰু কি R5 কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে কাৰণ কেলৈ ইয়াক যদি মই বিচ্ছিন্ন কৰি দিওঁ ইহঁত দুটাৰ মাজতে কি নাযাব কাৰেণ্ট নাযাব নেক্সট এতিয়া চোৱা এই R3টো আকৌ কি সজ্জাত আছে R3টো কি সজ্জাত আছে R3টো A2 আৰু A2 এই তিনিটাৰ লগত চোৱা একেটা লগতে কানেক্ট হৈছে এইডাল আহি পিনে ইয়াত কানেক্ট হৈছে এইডাল আহি ইয়াত কানেক্ট হৈছে আৰু এইডাল আহি ইয়াত কানেক্ট হৈছে একেদৰে ইয়াত কানেক্ট হৈছে নাই গতিকে কি বুজিলোঁ R1 আৰু R2 R3 R4 R5 এইকেইটা কি আছে সমান্তৰাল সজ্জা হৈ আছে মানে এই দুটাৰ পৰা এটা টোটেল ওলাব নাই এই দুটাৰ পৰা এটা টোটেল ওলাব ধৰি লোৱা এইটো RS1 এই দুটাৰ পৰা এটা টোটেল ওলাব RS2 হ'ব এই টোটেলটো আৰু এই টোটেলটো আৰু R3 লগত কি সজ্জাত আছে সমান্তৰাল সজ্জাত আছে তেনেহ'লে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব কি এই দুটাৰ টোটেলটো উলিয়াব লাগিব এই দুটাৰ টোটেল উলিয়াব লাগিব তাৰপৰা এই দুটা টোটেলটো কাৰ লগত আছে R3 লগত কি সজ্জা আছে সমান্তৰাল সজ্জা হৈ আছে তেনেহ'লে আমাৰ এমটো হ'ল কি প্ৰথমতে ইয়াৰ টোটেল অৰ্থাৎ এইকেইটা শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু এইকেইটা শ্ৰেণীবদ্ধ সজ্জাত আছে সেই শ্ৰেণীবদ্ধ সজ্জা কামটো আগতে কৰিম কৰাৰ পিছত আমি কি কৰিম সমান্তৰাল সজ্জা কামটো কৰিম তো অংকটো ৰোধ উলিওৱাটো প্ৰচেছটো অলপ দীঘল হ'ব আমি প্ৰথমতে লিখি লওঁ দিয়া আছে লিখিলোঁ দিয়া আছে ইমান তেনেহ'লে এক নম্বৰতে ক'বলৈ যাওঁ কি আছে R1 আৰু R2 কি সজ্জাত আছে চিত্ৰৰ পৰা দেই বৰ্তনীৰ পৰা বা চিত্ৰৰ পৰা কি R1 আৰু কি আছে R2 কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে কি আছে শ্ৰেণীবদ্ধ সজ্জাত হয় নহয় শ্ৰেণীবদ্ধ সজ্জাত আছে এটাকে কি এটাকে মুঠ ৰোধ কি হ'ব মুঠ ৰোধ কাৰণ কেইবাটা আছে তাই নাম তাত দিয়া মুঠ ৰোধ মানে শ্ৰেণীবদ্ধ এছ দিলোঁ কি RS মানে চিৰিজ কানেকশ্যন ইংৰাজীত চিৰিজ বুলি কয় শ্ৰেণীবদ্ধ তো এছ শব্দটো আহিলে মই কি কৰোঁ 1 দি দিলোঁ কি RS1 কাৰণ এইফালে এটা আছে যে তো RS2 হ'ব কি হ'ব কি RS1 হ'ব কি হ'ব R1 প্লাছ কি হ'ব R2 হ'ব R1 মানে কিমান 6 2 কিমান 6 যোগ 3 6 দিনে কিমান 9 কি হ'লগৈ 9 ইয়াৰ পৰা RS1 কি ওলালেগৈ 9 ওলালে একেদৰে আমি এই কামটো কৰোঁ
কাৰণ এইকেইটা কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে। একেদৰে কি এইটো R4 আৰু R5 কি R4 আৰু কি R5 কি আছে শ্ৰেণীবদ্ধ সজ্জাত আছে নাই। এটাকে কি মোৰ ফ্ৰুট হয় নাই মই মোহাই দিব পাৰোঁ নাই। অঁ এটাকে কি হ'ব এটাকে তাৰ এইডোখৰ পৰা ওপৰত আছে দেই। এটাকে মুঠ ৰুট কিমান হ'ব মুঠ ৰুট সেই নাম দিম কি RS2 শ্ৰেণীবদ্ধ সজ্জাত আছে RS2 সমান কি হ'ব R4 প্লাছ কি R5 R4 মান কিমান 6 আৰু 5 6 যোগ 5 6 5 কিমান 11 তেতিয়াহ'লে ইয়াৰ মান কি ওলালেগৈ 11 ওম। তেতিয়াহ'লে কি আছে আকৌ R3টো আছে নহয়। এতিয়া R3 কি হ'ব এতিয়া চোৱাচোন কি হ'ব এই 9 ওম এই 11 ওম আৰু কি R3টো কি সজ্জাত আছে সমান্তৰাল সজ্জা আছে। কেলৈ সমান্তৰাল সজ্জাত আছে চোৱা আকৌ ইয়াৰ পৰা এটা টোটেল ওলালে এইডাল নহয় জানো এডাল টোটেল অলপ মই এইডাল নাম দিম আৰু এইডাল টোটেলটো কি ওলালোঁ এইটো দিম। তাহলে এইটোৱে কি সজ্জাত আছে সমান্তৰাল সজ্জাত আছে নাই। গতিকে আমি সেই সমান্তৰাল সজ্জাত কামটো কৰোঁ। কি হ'ব এইটো কি ওলালে এটা 11 ওম এটা কি 9 ওম হয় নাই এটা 9 ওম এটা 11 ওম বুজি পালোঁ। লিখোঁ কি হ'ব এতিয়া কি RS1 R3 তো RS1 নহয় জানো তাৰপৰা এইটো R3 এইটো কি RS2 কি আছে সমান্তৰাল হয় নহয় সমান্তৰাল সজ্জাত আছে। সমান্তৰাল সজ্জা হ'বলৈ হ'লে কি হ'ব প্ৰত্যেকটো ৰোধকৰ মাজেৰে এটা ৰোধ বেয়া হ'লে ইটোৰ মাজতে কাৰেণ্ট যাব কিন্তু শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কাৰেণ্ট নাযায়। সেইটোৱে মানে শ্ৰেণীবদ্ধ আৰু সমান্তৰালৰ মাজত কেনেকৈ আছে সেই কথা নিৰূপণ কৰিব লাগিব। মানে ধৰি লোৱা এনেকুৱা এইটো এটা গোটেইবোৰ যদি একেটা পৰিণত লাগি থাকে গতিকে ইয়াক বিচ্ছিন্ন কৰাৰ লগে লগে ইয়াৰ মাজত কাৰেণ্ট যাব ইয়াৰ মাজতে কাৰেণ্ট যাব সেইটো হ'ল কি সমান্তৰাল সজ্জা। যদি এইটো এনেকৈ আকৌ বেকাকৈ থাকিলেও কিন্তু ইয়াত বিচ্ছিন্ন কৰাৰ লগে লগে যিকোনো এটা ৰোধকৰ মাজেৰে কাৰেণ্ট নাযায় নাই এই তিনিটা কথা কৈছোঁ। তেতিয়াহ'লে এনেকুৱাবিলাক কি হয় শ্ৰেণীবদ্ধ সজ্জাত আছে এটা ৰেখা থাকিব কিন্তু সমান্তৰাল সজ্জা কেইবাটাও ৰেখা থাকিব হ'ব। সমান্তৰাল সজ্জাত আছে এটাকে কি বৰ্তনীৰ এইটোৱে মেইন বৰ্তনীৰ মুঠ ৰোধ বৰ্তনীৰ শব্দটো আহিলে ইয়াত মুঠ ৰোধ কিমান RT মানে টোটেল কি হ'ব সমান্তৰাল সজ্জাৰ কাৰণে কি হ'ব একদম ডাইৰেক্ট ফৰ্মুলা 1/RT ক'লে কি হ'ব 1/RS1 প্লাছ কি 1/R3 প্লাছ কি 1/RS2 এইকেইটা কি সজ্জাত আছে সমান্তৰাল সজ্জাত আছে। গতিকে সমান্তৰাল সজ্জাৰ কামটো কৰোঁ 1/RT তো এইডোখৰ মান কি পাইছিলোঁ 9 পাইছিলোঁ। R3 মান কিমান R3 মান 12 ওম কিমান 12 আৰু RS মান কিমান 11। তাহলে এইকেইটা লসাগু ল'ব লাগে লসাগুটো ডাঙৰ হ'ব হয় নহয়। এতিয়া চোৱা লসাগু কিমান হ'ব 9 বাং 108 লগত কি 11 হয় নহয় গোটেইটো মৌলিক সংখ্যা নহ'ব। এতিয়া চোৱা 9 12 11 3 3 গুণ 9 3 4 গুণ 12 11 হ'লে তেতিয়াহ'লে কি হ'ব 3 4 11 কনফল আৰু 9 3 4 গুণ 12 11 কিন্তু কি 3 4 গুণ 12 হয় নহয় 3 4 গুণ 12 পুৰণ 11 হয় পুৰণ কি পুৰণ 3 12 3 11 কিমান 33 তাহলে এলচিয়ামটো হ'ল সেইটোৱে কি হ'ব 33 12 পুৰণ কৰিলে কি হ'ব 12 আৰু 33 3 দুগুণ 6 3 গুণ 3 3 দুগুণ হয় না 3 গুণ 3 3 দুগুণ 6 6 3 কিমান 9 3 গুণ 3 396 কিমান 1/RT ক'লে কি 396 হয় নহয় 3 দুগুণ 6 3 গুণ 3 3 দুগুণ 6 6 3 9 3 396 এতিয়া কি হ'ব 9 396 কেইবাৰ যাব 9 396 কেইবাৰ যাব 44 বাৰ যাব চোৱা 44
44 ইনটু 9 4 9 36 ওপৰলৈ 3 4 9 36 36 3 কিমান 39 44 বাৰ কেইবাৰ গ'ল 44 বাৰ প্লাছ 12 3 96 কেইবাৰ যাব 12 3 ঘৰ কেইবাৰ যাব 33 বাৰ যাব কেইবাৰ যাব 33 বাৰ যাব 11 কেইবাৰ যাব 11 3 বাৰ 36 বাৰ যাব কেইবাৰ যাব 36 বাৰ যাব বুজি পালোঁ নাই এইবোৰ কৰিবা অংক হ'ব বুজি পালোঁ এতিয়া আমি কি কৰোঁ টোটেলটো উলিয়াওঁ হয় নহয় কি হ'ব 1/RV ইকুৱেল কি হ'ব 396 যোগ কৰা কি হ'ব 4 3 7 7 6 কিমান 13 3 3 6 3 3 6 6 6 10 11 এটাকে আৰ্টিকেল কি হ'ব উল্টাই দিয়া 396/11 3 কিমান আৰ্টিকেল 396/113 মানে মই অংকটো এই ডাটাখিনি যে মই নিজে ভাবি গুণিহে লৈছোঁ মই এনেই লৈ লৈছোঁ বুজি পাওঁ পৰীক্ষাত তোমাক ধুনীয়াকৈ ডাটাখিনি বাৰ যোৱাকৈ নাম্বাৰ দিব মইতো এইটো মানে তোমালোকে এনেকুৱা কুৱেশ্যন আহিব বুলি মই দেখাইছোঁ বুজিছানে আমি আগতে এনেকুৱা অংক প্ৰেক্টিছ কৰিছিলোঁ আৰু এনেকুৱা অংক পাৰিছিলোঁ তোমালোকে পাৰা হ'বনে তো সেইটোৱে কথা 396/113 তো বুজি পালোঁ নাই হৈ গ'ল এতিয়া বটনি মুঠ ৰুট কিবা হৰণ কৰিলে এনচাৰটো ওলাব হৰণ কৰিলেও কৰিবা নকৰিলেও নাই হ'ব আৰু বটনিৰ মুঠ পাবা কি 2 নম্বৰটো বটনিৰ মুঠ পাবা অথনিৰ নিচিনা মুঠ পাবা আই ইকুৱেল কি হ'ব V/R কি হ'ব V মান কি 12 R T মান কি 396/113 কি প্ৰবাহৰ একক এম্পিয়াৰ এতিয়া এই হ'ব পা দেই সমান চিনৰ সমান চিন পাতিবা কি হ'ব 113টো সমান চিনত পঞ্চম কৰিলে উল্টা হৈ যাব কি হ'ব 12টোৰ তলত কোন বহিব 113 আৰু কি 3 কি ওলালে 396 96 396 39 সমান চিনত পঞ্চম কৰিলে কি হ'ব উল্টা হৈ যায় এটা সমান চিন নহয় এটা সমান চিনত পঞ্চম কৰিলে কি হ'ব উল্টা হৈ গ'ল বুজিছানে কি হ'বগৈ 396ৰ তললৈ গুচি আহিলে 113টো হ'ল এই সমান চিনত কি কৰিলোঁ পঞ্চম কৰিলোঁ উল্টা হৈ গ'ল দেই এতিয়া 12 396 বাৰ যায় নি কি হ'ব 2 কাটটো কৰা 2 6 গুণ 12 2 গুণ 2 হয় নাই 2 গুণ 2 বাকী থাকিলে 19 2 9 গুণ 18 বাকী থাকিলে 1 2 8 গুণ 19 কিমান 17 1 18 আকৌ 3 বাৰ 6 বাৰ যাব 6 3 গুণ 18 6 3 গুণ 18 33 বাৰ যাব কিবা গুণ 33 113 হৰণ কৰিলে যিটো এনচাৰ ওলাব সেইটোৱে হ'ব আমাৰ মুঠ বুজি পালা